অ' বাইদেউ আহিছিলোঁ বহাব কিয় বা আহিলে? এটা দৰকাৰৰ কাৰণে আহিছিলোঁ বাইদেউ। ভালে খবৰটো মানে হেৰি মই যোৱা মাৰ্চ মাহৰ 1 তাৰিখে মোৰ হেৰি হৈছিলে মেন্স হৈছিলে। এতিয়া এপ্ৰিলৰ আজি 27 তাৰিখ হ'ল, এমাহ পাৰ হৈ গ'ল। এতিয়া মানে কেনেকৈ কি কৰিব লাগিব কি কৰিব নালাগিব সেনেকৈ জনা বুজাও মানুহো পোৱা নাই। হেৰি কৰিবা তুমি, এই পেচাবটো পৰীক্ষা কৰিবা আৰু ফাৰ্মাচীত এটা মানে হেৰি মানে বাচ্ছাটো মানে কি হৈছে নে নাই গম পাই নহয়, আশা এইবিলাকে চাই নহয়, তাতে তুমি পৰীক্ষাটো কৰি চাবা। মোৰ হাজবেণ্ডে আহিব দিছে আপোনাৰ ওচৰত। হয় নেকি? মই সেইটো কথা বাৰু ক'লোঁ, আশাই এইটো চাই। তাৰপিছত এতিয়া 3 মাহ যদি সম্পূৰ্ণ হয়, 3 মাহলৈকে তুমি হেৰি কৰিবা, এই পূজা পাতল কৰিবা আৰু যি ভাল কৰ্ম যি কৰি 3 মাহতে স্থিতি লয়নে, সেই 3 মাহত তাৰমানে একেবাৰে সকলো কথাতে ভাল হৈ যাব। চিন্তা কৰিব লাগিব, পুথি পাঠ পঢ়িবা। তাৰপিছত আৰু মোৰ অলপ বমি লাগে। বমিটো হয়ে, বমিটো হ'লে মানে এই হেৰিটো খাবা, এই কি বুলি কয় এইটো মৌচুমী টেঙা যে নেমু, সেইটো খাবি। এই সেনেকৈ আৰু গুটিটো গোল নেমুৰ গুটিটো পিচি খাব লাগে। ডেলিভাৰী মানে হয়ে। আৰু এটা কাম কৰিব, ওজন থকা বস্তুবিলাক নাদাঙিবা। তেতিয়াহ'লে বাইদেউ হেৰি মই আপোনাৰ লগতে যাম নেকি ডক্টৰৰ ওচৰত? যাব পাৰা, মই হেৰি কৰি দিম মানে। আৰু আজিকালি অংগনবাদী হেৰি কৰিব লাগে, ৰেজিষ্টাৰ কৰিব লাগে নহয়নে তাৰিখটো, আৰু সেইটো কথা আমি অংগনবাদীয়ে নিব লাগে হস্পিটেলত। তাৰপিছত এতিয়া নি উঠি পেলাই আমি সেইটো মানে প্ৰথমতে মুঠৰ ওপৰত আপুনি যোগাযোগখিনি কৰি দিব। আৰু এই কি বুলি কয়, 3 মাহতে মানে ৰেজিষ্টাৰত থাকিবা। আৰু এই পূজা পাতলবিলাক কৰিবা। আৰু সেউজীয়া শাক পাচলি, ফল মূল, আধা পকা ফল মূল এইবিলাক যিমান পাৰে আছে আমাৰ ঘৰত। আৰু ফল মূল যেনে আধা পকা অমিতা, তাৰপিছত এই কমলা টেঙা, তাৰপিছত ডালিমটো দি সেইটো টেষ্ট বাঢ়াব, মৌচুমী খাবা। আৰু সেউজীয়া শাক পাচলি খালে টেষ্টটো মানে হেৰি হয়, বাঢ়ে। সেইকাৰণে বেছি সেউজীয়া শাক পাচলি খাব লাগে ডেলিভাৰী। কি সেউজীয়া শাক পাচলি? সেউজীয়া শাক পাচলি যেনে মৎস্য শাকটো টেষ্ট বঢ়ায়, লাই লফা পালেং চুকা যি পা শাক, ভেদাইলতা, পেটত ভালে মানমুনি, ভেদাইলতা, নৰসিংহৰ পাত, এইবিলাক মাছেদি জোল কৰি পেলাই খাবা। আৰু দালি, 3 বনীয়া দালি আনিলে মাছ মাংসৰ কাম কৰে। ঠিক আছে বাইদেউ। এতিয়া আমাৰ মানুহটো আহি পাব, মই আকৌ দুপৰীয়া ভাত দিব লাগিব। ঠিক আছে, মই আপোনাৰ লগত যোগাযোগ কৰিম। আৰু আপোনাৰ ফোন নম্বৰটো মোক দি দিব। তোমাকতো দিবা, মই আকৌ